এক নম্বৰ প্ৰশ্ন, কোনখন নদী যিয়ে ৰং সলনি কৰি থাকে? এনচাৰটো হ'ল ক্ৰিষ্টোল নদী। ২ নম্বৰ প্ৰশ্ন, কি ৰং দেখিলে কুকুৰে খং কৰে? এনচাৰটো হ'ল ক'লা। ৩ নম্বৰ প্ৰশ্ন, ভাৰতত ১০ টকীয়া মুদ্ৰা বনাবলৈ কিমান খৰচ হয়? এনচাৰটো হ'ল ৩ টকা। ৪ নম্বৰ প্ৰশ্ন, কিহৰ ফলত শৰীৰত ৰক্তহীনতা হয়? এনচাৰটো হ'ল আইৰণৰ অভাৱৰ বাবে। ৫ নম্বৰ প্ৰশ্ন, খাদ্যৰ এটা গুৰুত্বপূৰ্ণ অংশ হ'ল? এনচাৰটো হ'ল কাৰ্বহাইড্ৰেট। হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে জিকে জ্ঞান চাই কেনেকুৱা পাইছে? যদি আপোনালোকে জিকে জ্ঞান চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি ইয়াৰে এনচাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। থেংক ইউ। ৬ নম্বৰ প্ৰশ্ন, প্ৰ'টিন তলৰ কোনটো পদাৰ্থই মানুহৰ শৰীৰত ইন্ধন হিচাপে কাম কৰে? এনচাৰটো হ'ল কাৰ্বহাইড্ৰেট। ৭ নম্বৰ প্ৰশ্ন, কেপচুলৰ আৱৰণখন কিহেৰে বনোৱা? এনচাৰটো হ'ল ষ্টাৰ্চৰ। ৮ নম্বৰ প্ৰশ্ন, মৌৰ মূল উৎপাদন কি? এনচাৰটো হ'ল ফ্ৰুক্ট'জ। ৯ নম্বৰ প্ৰশ্ন, হাড় নিৰাময় কৰা তেল কোনটো? এনচাৰটো হ'ল জলফাইৰ তেল। ১০ নম্বৰ প্ৰশ্ন, ফেয়াৰ লাভলীত কোনটো জন্তুৰ চৰ্বি মিহলি কৰা হয়? এনচাৰটো হ'ল গাহৰি।